নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জবছ আপডেটলৈ। আপোনালোকৰ আগত এটা নতুন চাকৰি লৈ আহিছে। চাকৰিটো আহিছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা। মাত্ৰ 8 পাছ কৰিলে আপোনালোকে এইটো চাকৰি কৰিব পাৰিব। যথেষ্টখিনি পোষ্ট আছে। আবেদন ইতিমধ্যে আৰম্ভ হৈছে। জানিবলৈ ভিডিঅ'টো চাই থাকিব। এনেধৰণৰ নতুন নতুন চাকৰি পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। Subscribe now and press the bell icon for never miss an update. ডিছক্ৰিপশ্যনত থকা লিংকটো ক্লিক কৰি আপোনালোকে এই পেজটোলৈ আহিব পাৰে, অথবা আপোনালোকে www.assamjobsnews.com চাৰ্চ কৰি এই পেজটোলৈ আহিব পাৰে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল GMCH ৰিক্ৰুটমেণ্ট 2020 এপ্লাই অনলাইন ফৰ গ্ৰেড 4 219 পোষ্ট লিংক এক্টিভেটেড। অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ ফালৰ পৰা চাকৰিটো আহিছে। চতুৰ্থ বৰ্গৰ চাকৰি, 219টা পোষ্ট আছে। চাকৰিৰ বাবে আবেদন লিংক ইতিমধ্যে এক্টিভ কৰি দিয়া হৈছে। তলত আপোনালোকে চাকৰিটোৰ সম্পূৰ্ণ বিৱৰণ চাব পাৰে। গুৱাহাটী মেডিকেল কলেজ হস্পিটেল গুৱাহাটী, পোষ্ট নেম গ্ৰেড 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ চাকৰি, টোটেল পোষ্ট 219 পোষ্ট। হু কেন এপ্লাই? মেল ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব। এপ্লাই মোড অনলাইনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ নীল, অৰ্থাৎ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। গতিকে সকলোৱে আবেদন কৰিব পাৰিব। এপ্লাই আৰম্ভ হৈছে 30/1/2020, লাষ্ট ডেট 14 ফেব্ৰুৱাৰী 2020। ইয়াত ক্লিক কৰি আপোনালোকে ৱেবছাইটলৈ ভিজিট কৰিব পাৰে। নেম অফ পোষ্ট গ্ৰেড 4, নাম্বাৰ অফ পোষ্ট 219, চতুৰ্থ বৰ্গৰ চাকৰি, পোষ্টৰ সংখ্যা ইয়াত দিয়া আছে 219টা। কেটেগৰী ৱাইজ যদি আমি চাবলৈ যাওঁ তেন্তে UR 90টা, অৰ্থাৎ আনৰিজাৰ্ভড জেনেৰেল কেণ্ডিডেটসকলৰ বাবে 90টা পোষ্ট আছে। OBC বা MOBCৰ বাবে 59, SCৰ বাবে 15টা পোষ্ট আছে, STPৰ বাবে 22টা, STHৰ বাবে 11টা আৰু EWSৰ বাবে 22টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 8 পাছ। মাত্ৰ 8 পাছ কৰিলে আপোনালোকে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। পে স্কেল দিয়া আছে 12,000ৰ পৰা 52,000লৈ, যথেষ্ট আছে। লগতে গ্ৰেড পে থাকিব 39,000লৈকে। দৰমহা যথেষ্ট দিছে। এজ লিমিট দিয়া আছে, কেণ্ডিডেটছ should not be less than 18 years and not above 38 years. কেণ্ডিডেটজন 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত এজ ৰিলেক্সন দিয়া আছে। SC বা ST বাই 5 years, 5 বছৰ সময়সীমা বঢ়াই দিয়া হৈছে। আৰু OBC MOBCৰ বাবে 3 বছৰ বঢ়াই দিয়া হৈছে। ছিলেকশ্যন প্ৰচেছ হ'ব ৰিটাৰ্ণ এক্সামিনেশ্যন। আপোনালোকে পৰীক্ষাত বহিব লাগিব। হাউ টু এপ্লাই, কেনেদৰে এপ্লাই কৰিব? ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ পৰ্টেলত গৈ আপোনালোকে আবেদন কৰিব পাৰিব, অথবা www.gmchassam.gov.in গৈ আপোনালোকে ইয়াৰ বিষয়ে আবেদন কৰিব পাৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে। 2 কপিজ পাছপোৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ দিব লাগিব ফৰ্ম ফিল আপৰ সময়ত। ক্লাছ 8 পাছ চাৰ্টিফিকেট লাগিব, অথবা বাৰ্থ চাৰ্টিফিকেট লাগিব এজ প্ৰুফ হিচাপে। সকলো মাৰ্কশ্বিট আপলোড দিব লাগিব। লগতে পাছ চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, জেনেৰেলসকলৰ বাবে নালাগে। ইকনমিকেলি ৱেকাৰ ছেকশ্যন EWS চাৰ্টিফিকেট লাগিব। EWS কেণ্ডিডেটসকলৰ বাবে EWS চাৰ্টিফিকেট লাগিব। পাৰ্মানেণ্ট ৰেচিডেণ্টশ্বিপ চাৰ্টিফিকেট লাগিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটো দিব লাগিব। ইম্পৰ্টেণ্ট ডেট দিয়া আছে। অনলাইন এপ্লিকেশ্যন 30/1/2020 চনত আৰম্ভ হৈছে। লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন 14 ফেব্ৰুৱাৰীলৈকে। ফুল ডিটেইলছ ইয়াত ক্লিক কৰি আপোনালোকে চাব পাৰে। অল ভেকেঞ্চি এডভাৰ্টিজমেণ্ট, ইয়াত ক্লিক কৰি আপোনালোকে ভেকেঞ্চিবোৰ চাব পাৰে। এপ্লাই অনলাইনত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।